আজি আমি পাঁচনৈ চেৰপাং সমষ্টিত যথেষ্ট ভাল ভাল আঁচনিৰ আধাৰশিলা স্থাপন কৰিছোঁ। আমাৰ BTC চৰকাৰৰ যি RIDF আঁচনি, এই আঁচনিৰ দ্বাৰা আমি প্ৰথমে বগলামাৰী গাঁৱত 1 কোটি টকা ৰাস্তাৰ আমি আধাৰশিলা স্থাপন কৰিছোঁ। তাৰপিছত আৰু দ্বিতীয় ফুলগুৰিত 1 কোটি টকাৰ ৰাস্তা, আৰু তৃতীয় আমি 1 কোটি টকাৰে খুচৰাবাৰীত আমি আজি আধাৰশিলা স্থাপন কৰিলোঁ। আৰু আছে, সময় বহুত কম, আমাৰ যথেষ্ট কাম আমি ইতিমধ্যে চেংচন কৰি থৈছোঁ। টেণ্ডাৰ হৈছে, অৰ্ডাৰ পোৱা নাই, টেণ্ডাৰো চলি আছে। এইবিলাক গোটাই উদ্বোধন কৰিব হ'লে ইলেকশ্যন ঘোষণা কৰালৈকে আমাৰ সময় কমেই হ'ব। যথেষ্ট উন্নয়ন হৈছে, এই 4 মাহত যথেষ্ট আমি উন্নয়ন আনিব পাৰিছোঁ। আৰু এই ধৰণে যদি উন্নয়ন হৈ থাকে, আমাৰ অঞ্চল যথেষ্ট আৰু আগবাঢ়িব। তাৰ কাৰণে ৰাইজক মই আহ্বান কৰি আছোঁ আজি যে এইবাৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত BPF দলক সহায় কৰক। আমাৰ মানে আৰু বেছি ভাল দিন আহিব। মানে অসমৰো আমি ভাল অংশীদাৰী হৈ পেলাই BTC চৰকাৰ, অসম চৰকাৰ, দুটা চৰকাৰৰ পৰা এই অঞ্চলবিলাক আমি বেছিকৈ উন্নয়ন কৰিব পাৰিম। তাৰ কাৰণে এইবাৰ ৰাইজে বেলেগ কথা নাভাবি BPF লগত থাকক বুলি প্ৰতিটো জেগাত মই ৰাইজক কৈ আহিছোঁ। নাই, এতিয়া তেওঁলোকে যদি আহিছে মই ৱেলকাম যাচিছোঁ। এতিয়াতো নাহি কি কৰিব, নাহি কি কৰিব, এতিয়াতো তেওঁলোকৰ ভৱিষ্যতটো মই দেখাই নাই। আৰু BPFটো ৰাইজৰ যথেষ্ট আস্থা আছে, যাৰ ফলত এইবাৰ আমি চৰকাৰ নাথাকিও ইমান সমৰ্থন পাইছোঁ। ৰাইজৰ সমৰ্থন আমি মানে আমি আৰু কি ভাষাৰে ধন্যবাদ দিম, আমাৰ ভাষা বিচাৰি নাপাওঁ। তো এই সময়ত BPF প্ৰতি ৰাইজৰ বহুত আস্থা আছে। আৰু আমিও BPF দল হিচাপে এইবাৰ যি ধৰণে কাম কৰিছোঁ আৰু তাতকৈ বেছি কাম কৰিবৰ কাৰণে আমি পূৰা প্ৰস্তুত হৈ আছোঁ। আৰু ৰাইজক যি ধৰণে কথা দিছে আৰু এইখিনি আমি কৰিম, এইটো পূৰা আমি ঠিক কৰি পেলাই আমি আগবাঢ়ি আছোঁ। তো তাৰ কাৰণে আহক, যোনে যোনে এতিয়া বুজি পাইছে তেওঁলোকক আহক, আমি আদৰণি জনাম। আমি একেলগে আগুৱাই যাব লাগে, এইখিনি আৰু।